মনটো বা তেল চলে ফোন এটা কৰো হলটো হলটো ক ও তেল আছো এ পঞ্চায়তৰ ফালে জামুকে খাও কেনেকে উঠিবি বৰষুণত গছ পিছলি আছে ওপৰলৈ উঠিলে মজলে পৰে কামুৱে কেনেকে উঠিবি শিলগুটি নে খাও মা গৈ আছো ৰ কোন পাই অ ঘৰত চলা Hey Lotho! Oh, Telsa! Don't buy. তোর রথখন পার্কিংত দি দে। কি ততে পাইলিয়ে নেকি? এ পাইছো কেটামান। দে। অকলে অকলে খাই আছ ঘৰ। হে? দোকানতে দুটামান থব লাগে একটা জানো না জানো? এ কি কইছ এত? তছমে কি চাই থৈছ বা? পোকে কৰবা থৈ দিছ। হা বহু আবাদ দে। জালা ঘৰ ভাল ভাল তামুকখিনি খাই পেলাই খবা পকাই লগা খবা থৈ দিছ। হে? ব ই দেখিছ ঘৰহে কি কৰিছে? ভাল ভাল তামুকখিনি খাই পেলাই পকাই লগা খবা আমালে থৈ দিছে। ই থৈ দিছে। হেই ৰথখন ভালকে তই পাৰ্কিংত থৈ আহিছ নাই? একেবাৰে ঘাঁ চাই থৈ দিছো। ভাল গুড বয় ল। তোৰ ল ঘৰ। ঐ আজি ভুটুকা খা খবৰ নাই কি হ'ল? এইটো নাম দিয়া চেতান হাজি। তাই আছা না? আচ্ছা। তাই আছা। তোক নাম লৈছিলো হে বহ এইখানি পেণ্ট আছো ঐ কি হ'ল আজি এনেকে ফেকা ফেককে কিয় খোজকাঢ়ি আছো নকবি আৰু স্কুলত পেচাব কৰিব গৈছে বেৰি মাৰি দিয়ে হেঁচা ৰাখি গৈ দুপকেনে চেণ্ডাৰী মাৰি দিওঁতে মইনাটোতে দুখ পালি পাই ঐ ভুটুকা তোৰ মইনাটোতো মইনা চৰাই হৈ থাকে নাই এডাল মস্ত এডাল শগুন হৈ আছে ঠিক কথা কৈছ ডক্টৰ কৈছে চেনি কৰি তুমি আখ্যা কৰি পিছে টেবলেট চেবলেট দিছিল নাই তোক বিষৰ মলম এটা তাৰপিছত কিবা কিবি দিছে বিষৰ মলম চলম খানিছ নাই নাই মা কেঁচা দি থৈছে আমাৰ ঘৰত এটা বন্ধ হৈছিল বন্ধটো 5টা কল দিলো তাৰপৰা 4টাহে খালে এটা কিতাপ নাখালে বাৰু তাৰ পেট ভৰি গ'ল চাগে নহয় এটা কলটো প্লাষ্টিকৰ আছে গম পাই সি আমাক টুপি পিনে যে দেখিছ বা তই কচোন আমাৰ ঘৰলৈও আজি বান্দৰ এটা আহিছিলে মই তাক 5টা কল দিলো সি এটাও কল নাখালে কিয় বাৰু কচোন নহয় কলকেইটা আছলি বান্দৰটোৱে প্লাষ্টিকৰ